আপোনালোকৰ কাৰণে মই আৰু এটা নিউ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল ধুবুৰী মেডিকেল কলেজৰ। যদি আপোনালোকে ধুবুৰীৰ বাসিন্দা হয় তেনেহ'লে কিন্তু আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহি গৈছে। সেইটো খবৰ হ'ল ধুবুৰী মেডিকেল কলেজত কিন্তু 10টা সিকিউৰিটি গাৰ্ড পোষ্ট দি দিছে। আপোনালোকে চাই ল'ব ইয়াত ধুবুৰী মেডিকেল কলেজ ৰিকুৱাৰমেণ্ট 2022 10 সিকিউৰিটি গাৰ্ড ভেকেঞ্চি। এতিয়া আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু এপ্লাই কৰিবলৈ হ'লে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু এপ্লাই অনলাইন নে অফলাইন হ'ব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই ল'ব। যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। ফাৰ্ষ্ট দিয়া আছে ধুবুৰী মেডিকেল কলেজ হস্পিটেল DMCH ধুবুৰী। লাষ্ট ডেট দিয়া হৈছে 6 তাৰিখ 10 মাৰ্চ 2022। আপোনালোকে কিন্তু 6 তাৰিখৰ আগতে এপ্লাই কৰিব লাগিব। ইয়াত পোষ্ট দিয়া আছে 10 সিকিউৰিটি গাৰ্ড ভেকেঞ্চি মেডিকেল কলেজৰ। ইয়াত পোষ্টৰ নাম দিয়া আছে সিকিউৰিটি গাৰ্ড আৰু নেম অফ পোষ্ট দিয়া আছে 10। আৰু আপোনালোকে যদি এইটো পোষ্টত এপ্লাই কৰিব বিচাৰে তেনেহ'লে কিন্তু আপোনালোকৰ 10 পাছ থাকিব লাগিব বা আপোনালোকে মেট্ৰিক পাছ থাকিব লাগিব, তেনেহ'লে কিন্তু আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত দিয়া আছে ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন দ্য চেণ্ট্ৰেল ষ্টেট চিকিউৰিটি ফ'ৰ্চ এণ্ড দ্য ৰেংক অফ নন কমিশ্যন অফিচাৰ NCO উইল বি গিভিং পাৰফৰ্মেঞ্চ। আপোনালোকৰ কিন্তু চিকিউৰিটি গাৰ্ডত এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেনেহ'লে কিন্তু আপোনালোকে এইটো বস্তুত এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে কিন্তু পাৰ মাহ লাভ কৰিব 9,000 টকাকৈ। আপোনালোকে কিন্তু প্ৰতি মাহে 9,000 টকাকৈ আপোনালোকে চেলাৰী লাভ কৰিব। আৰু দি আছে এগৰ লিমিটেড। আপোনাৰ বয়স কিন্তু 35ৰ পৰা 55ৰ ভিতৰত হ'ব লাগিব, তেনেহ'লে কিন্তু আপোনালোকে সেইটো পোষ্টত এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকে এপ্লাইটো অনলাইন নে অফলাইন কৰিব লাগিব সেইটো মই আপোনালোকক দেখুৱাই দি আছোঁ। এতিয়া কিন্তু এইটো পোষ্টত অনলাইন এপ্লাই দিয়া নাই, যিহেতু পোষ্ট কম 10টা পোষ্ট আছে, এইকাৰণে কিন্তু আপোনালোকে অফলাইনে এপ্লাই কৰিব লাগিব। আৰু ইয়াৰ লগত কি ডকুমেণ্ট জমা দিব লাগিব মই আপোনালোকক দেখুৱাই দি আছোঁ। আপোনালোকে ফাৰ্ষ্ট যিটো ফৰ্ম আছে ষ্টেণ্ডাৰ্ড ফৰ্ম, আপোনালোকে ফাৰ্ষ্ট সেইটো ফৰ্ম যিকোনো দোকানত গ'লে আপোনালোকে পাই যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট সেইটো ফৰ্ম ডাউনলোড কৰি লৈ সকলো ফিল আপ কৰি লৈ সেইটো ফৰ্মৰ লগত আপোনাৰ সকলো চাৰ্টিফিকেট জেৰক্স কৰি লৈ আপোনালোকে ধুবুৰী মেডিকেল কলেজত যাই আপোনালোকে জমা দিব। তেতিয়াহ'লে কিন্তু আপোনালোকৰ এপ্লাইটো সম্পূৰ্ণ হৈ যাব। এতিয়া কিন্তু অনলাইন দিয়া নাই, আপোনালোকে কিন্তু অফলাইনে এপ্লাই কৰিব লাগিব। যদি আপোনালোকে এতিয়াও এপ্লাই কৰা নাই আপোনালোকে অতি সোনকালে এপ্লাই কৰক। আজিৰ ভিডিঅ' ইমানেই আছিল। মই আপোনালোকৰ কাৰণে আৰু এটা নিউ ভিডিঅ' লৈ আহি আছোঁ।